মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অনুশীলনী 1.1 1.1 প্ৰথম প্ৰশ্নটো আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। ঠিক আছে, চোৱা ইয়াত আমাৰ কেইটামান কি আছে সংখ্যা আছে। এই সংখ্যা কেইটাকে আমি কি কৰিব লাগে মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। ঠিক আছে, আমি প্ৰতিটো সংখ্যাক অৰ্থাৎ আমি কি কৰিম মৌলিক সংখ্যাৰ কি কৰিম হৰণ কৰিম। ঠিক আছে, মৌলিকৰ গুণফল হিচাপে চোৱা প্ৰকাশ কৰিম। তোমালোকে প্ৰথমটো ভালকে চাই লবা, প্ৰথমটো পাৰিলে তোমালোকে বাকি কেইটা এনে পাৰি যাবা। ঠিক আছে, চোৱা এক নম্বৰ প্ৰশ্নটো আমাৰ কি দিয়া আছে, এক নম্বৰত আছে তোমাৰ 140 আমি কি কৰিব লাগে মৌলিক উৎপাদকৰ গুণফলত প্ৰকাশ কৰিব লাগে। ঠিক আছে, অৰ্থাৎ আমি ইয়াক কি কৰিম মৌলিক সংখ্যাৰে কি দিম হৰণ দিম। আচ্ছা চোৱা 140 শেষত কি আছে 0 আছে। তোমালোকে মনত ৰাখিবা কোনো সংখ্যাৰ শেষত যদি কি থাকে 0 থাকে 2 থাকে 4 থাকে 6 থাকে আৰু 8 থাকে, সেই সংখ্যাটো কিৰে হৰণ যাব, সেই সংখ্যাটো সদায় কিৰে হৰণ যাব 2 এৰে হৰণ যাব। এই কথাখিনি মনত ৰাখিবা। তেনেহলে 0 আছে আমি কিৰে হৰণ দিম 2 এৰে। কেইবাৰ যাব 2 তো একত নাযায়, 14ত কেইবাৰ যাব 7 বাৰ যাব। ঠিক আছে, শূন্যটো আমাৰ নামি আহিব। তাৰ পিছত আকৌ হৰণ দিয়া 0 আছে 2 এৰে যাব, 2 হাতত কেইবাৰ যায় 3 বাৰ, 1 কি হ'ব বাকি থাকিব, সেই 1টো মনে মনে তুমি শূন্যৰ আগত বহাই দিয়া কিমান হ'ব 10 হ'ব। অৰ্থাৎ 2 10ত কেইবাৰ যায় 5 বাৰ যাব। ঠিক আছে, তাৰ পিছত চোৱা ইয়াতে 5 আছে, কোনো সংখ্যাৰ শেষত যদি কি থাকে 5 থাকে তেনেহলে সংখ্যাটো কি যাব 5 এৰে কি যাব হৰণ যাব। তেনেহলে 5 এৰে হাতক হৰণ কৰিলে কেইবাৰ 35ক হৰণ কৰিলে কেইবাৰ যাব 7 বাৰ যাব। তেনেহলে চোৱা তোমালোকে মনত ৰাখিবা মৌলিক উৎপাদকৰ গুণফলত প্ৰকাশ কৰিব দিলে কিন্তু সদায় কি কৰিব লাগিব, আমি যেতিয়া ইয়াক হৰণ কৰিম বা গুণফল আকাৰত লিখিম কেৱল মৌলিক সংখ্যাৰে আমি কি কৰিব পাৰিম ইয়াক হৰণ কৰিব পাৰিম। ঠিক আছে, চোৱা তেনেহলে প্ৰথমে 2 এটা আমাৰ কি হয় প্ৰথম মৌলিক সংখ্যাটো আমাৰ কি হয় 2 হয়, তাৰ পিছত কিমান 3, তাৰ পিছত 5, তাৰ পিছত 7, তাৰ পিছত 11, তাৰ পিছত 13, তাৰ পিছত কিমান আছে 17, 19 এনেকুৱা কি আছে বহুত আছে। গতিকে আমি 2 এৰে যদি হৰণ নাযায় 3 এৰে চেষ্টা কৰিম, 3 এৰে নগলে 5, 5 এৰে নগলে 7, 7 এৰে নগলে 11। কেৱল আমি কি কৰিম মৌলিক সংখ্যাৰে কি কৰিম আমাৰ এই যৌগিক সংখ্যাবিলাকক কি কৰিম আমি হৰণ কৰিম। তেনেহলে আমি কি লিখিব পাৰো এতেকে 140 কে আমি কি লিখিব পাৰো চোৱাচোন, 2 ইয়াতে কেইটা আছে 2টা আছে। ঠিক আছে, গতিকে আমি কি লিখিব পাৰো 2 স্কয়ার, 2 কেইটা আছে 2টা 2 স্কয়ার লিখিব পাৰো। 5 কেইটা আছে এটা আছে 5 আৰু কি লিখিব পাৰো বাকি থাকিলে আমাৰ কি 7। তেনেহলে চোৱা 140 ক আমি কি কৰিলো মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিলো। চোৱা 2 এটা মৌলিক সংখ্যা, 5 এটা মৌলিক সংখ্যা, 7 এটা মৌলিক সংখ্যা, এই সকলোকেইটা আকৌ যদি আমি কি কৰো পূৰণ কৰো আমি মান কি পাম 148 পাম। তেনেহলে 140 কে আমাৰ কি হৈ গল মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা হৈ গল। এনেদৰে আমি বাকি সকলোকেইটা কৰিব পাৰো। 2 নম্বৰত চোৱা 2 নম্বৰ আমাৰ কি আছে 156 আছে হয় না নাই 156। তেনেহলে 156 ক চোৱা শেষত কি আছে 6 আছে, ইয়াক কি হৰণ দিব পাৰো 2 এৰে হৰণ দিব পাৰো। 2 15ত কেইবাৰ যাব 7 বাৰ, বাকি থাকিব 1, এই 1টো মনে মনে 6 এর আগত বহাই দিবা কিমান হ'ব 16ত কেইবাৰ যাব 2 8 বাৰ যাব। ঠিক তেনেকে আকৌ 2 এৰে কেইবাৰ যাব 3 বাৰ, আকৌ 2 কেইবাৰ যাব 9 বাৰ যাব হয় না নাই। আকৌ দিয়া চোৱা এইবাৰ কিমান আছে 9 আছে, 9 কি 3 এৰে হৰণ 2 এৰে হৰণ যায় নেকি নাযায়। গতিকে আমি কি কৰিম, গতিকে এই সংখ্যা কেইটা আমি যোগ কৰি চাম। ঠিক আছে, 3 প্লাস কিমান আছে 9, 3 প্লাস 9 কিমান হয় 3 প্লাস 9 12 হয়। 12ক আমাৰ কি এৰে হৰণ যায় চোৱা 12ক 3 এৰে হৰণ যায় না নাই যায়, কেইবাৰ যায় 4 বাৰ। তাৰ মানে কি হ'ব তোমাৰ 12ক যদি এই সংখ্যা কেইটাৰ যোগফল যদি আমাৰ কি হয় ইয়াত যে কেইটা অংক আছে অংক কেইটাৰ যোগফল যদি আমাৰ কি যায় 3 এৰে হৰণ যায়, তাৰ মানে কি হ'ব ইয়াত যেটো সংখ্যা থাকিব এই সংখ্যা কেইটা কি যাব 3 এৰে হৰণ যাব। তেনেহলে চোৱা 3 3ত কেইবাৰ যায় 1 বাৰ, তাৰ পিছত 3 3ত 9ত কেইবাৰ যাব 3 বাৰ যাব হয় না। তেনেহলে চোৱা 13 টো আমাৰ কি হয় এটা মৌলিক সংখ্যা হয়। 9 কি 3 এৰে হৰণ 2 এৰে হৰণ যায় নেকি নাযায়। গতিকে আমি কি কৰিম, গতিকে এই সংখ্যা কেইটা আমি যোগ কৰি চাম। ঠিক আছে, 3 প্লাস কিমান আছে 9, 3 প্লাস 9 কিমান হয় 3 প্লাস 9 12 হয়। 12ক আমাৰ কি এৰে হৰণ যায় চোৱা 12ক 3 এৰে হৰণ যায় না নাই যায়, কেইবাৰ যায় 4 বাৰ। তাৰ মানে কি হ'ব তোমাৰ 12ক যদি এই সংখ্যা কেইটাৰ যোগফল যদি আমাৰ কি হয়
ইয়াত যিকেইটা অংক আছে অংক কেইটাৰ যোগফল যদি আমাৰ কি যায় 3 ৰে হৰণ যায় তাৰ মানে কি হ'ব ইয়াত যেটো সংখ্যা থাকিব এই সংখ্যা কেইটা কি যাব 3 ৰে হৰণ যাব তেনেহলে চোৱা 3 3 ত কেইবাৰ যায় একবাৰ তাৰ পিছত 3 3 ত 9 কেইবাৰ যাব তিনিবাৰ যাব হয় না তেনেহলে চোৱা 13 টো আমাৰ কি হয় এটা মৌলিক সংখ্যা হয় 13 টো আমাৰ এটা কি হয় মৌলিক সংখ্যা হয় গতিকে হৈ গল আমাৰ এটো প্ৰকাশ কৰা হৈ গল গতিকে আমি কি লিখিব পাৰো 156 ইকুয়াল টু কি লিখিব পাৰো দুই কেইটা আছে আমাৰ এতে দুটা আছে অর্থাৎ আমি লিখিব পাৰো 2 স্কয়ার ইনটু আৰু কি আছে ইয়াতে এটা 3 থাকিল আৰু কি আছে 13 হয় না নাই বাস হৈ গল এটো আমাৰ কি হল মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা হৈ গল এতিয়া 3 নম্বৰ আমাৰ কিমান আছে 3825 ঠিক আছে 3825 এতিয়া আমি চাম হেকত কি আছে 5 আছে 5 থাকিলে সংখ্যাটো কি 5 এর হরণ যাব গতিকে আমি ডাইরেক্ট 5 এর হরণ দি দিম ঠিক আছে 5 তোমার কি হবে 38 ত কিমান বার যাব 38 ত 5 তো 3 না যায় দুটো সংখ্যা লয় 38 ত 5 কিমান বার যাব 5 7 গুণ কিমান হয় 35 7 বার যাব 35 হলে বাকি থাকিব কিমান 3 এই 3 টো মনে মনে তুমি কি কৰা 2 এর আগত বহাই দিয়া কিমান হ'ব 32 32 ত 5 কেইবার যাব 6 বার 6 5 গুণ 30 বাকি থাকিল কিমান 2 বেশি হলে দুটো মনে মনে 5 এর আগত বহাই দিলে আমার কিমান হবে মনে মনে যদি 5 এর আগত বহাই তো 25 হয়ে যাব হয় না নাই তাহলে 25 ত 5 কেইবার যাব 5 বার ঠিক আছে বাস আকো 5 আছে 5 এর যাব ঠিক আছে 5 হাতত কেইবার যায় একবার যাব বাকি আমার এতে 5 এর গুণ 5 হল বাকি থাকিব কিমান 2 এই দুটো মনে মনে আমি কি করিম 6 এর আগত বহাই দিম কিমান হবে 26 26 ত 5 কেইবার যাব 5 5 গুণ 25 5 বার যাব বাকি থাকিব 1 সেই একটা মনে মনে আমি কি করিম 5 এর আগত বহাই দিম 15 15 ত 5 কেইবার দাও 3 বার ঠিক আছে এতিয়া 3 আছে এতিয়া তার 5 এর না যায় এটা আমি সংখ্যা কেটা যোগ করিম 5 1 আর 5 কিমান হয় 6 হয় 6 3 কিমান হয় 9 9 3 রে হরণ যায় মানে কি এই সংখ্যাটো 3 রে হরণ যাব তেনে আমি 3 রে হরণ দিম 3 তো একত না যায় 5 15 ত কেইবার যায় 5 বার যায় আকো 3 3 ত কেইবার যায় একবার যায় হ্যাঁ না এতিয়া 1 আছে এটা যোগ করলে কি হয় 5 আর 1 কিমান হয় 6 হয় 6 ক 3 রে হরণ যায় না নাই যায় তার মানে সংখ্যাটুকু 3 রে হরণ যাব 3 রে হরণ দিলে কেইবার যাব 3 5 ত যাব কেইবার একবার বাকি থাকিব কিমান 2 2 টো মনে মনে কি করো একৰ আগত বহাই দিও কিমান হ'ব 21 21 ত 3 কেইবার যাব 7 বার তাহলে 17 আমার এটা কি হয় মৌলিক সংখ্যা হয় ইয়াক আৰু বেলেগ সংখ্যাৰ আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো গতিকে আমি কি কৰিম এতেকে আমাৰ কি হ'ব 3825 সমান সমান আমি কি লিখিব পাৰো 5 কেইটা পাইছো দুটা গতিকে কি হ'ব 5 স্কয়ার পূরণ 3 কেইটা পাইছো দুটা গতিকে কি হ'ব 3 স্কয়ার আৰু 17 এটা গতিকে আমাৰ হৈ গল মৌলিক উৎপাদক পূৰণফল হিচাপে দেখুৱা ঠিক আছে এনেকৈ আমি কৰিব পাৰো এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰ আমাৰ কিমান দি আছে 5005 ঠিক আছে ইয়াক আমি কি কৰিম হেকত 5 আছে মানে 5 এৰ দিম 5 5 ত একবাৰ শূন্য দুটা নামি আহিব 5 5 ত কেইবাৰ যাব একবাৰ ঠিক আছে এতিয়া আমাৰ কিমান আছে 1001 হল এতিয়া সংখ্যাটো কি এৰ হৰণ যাব তোমালোকে চাবা 7 এৰ হৰণ যাব ঠিক আছে 7 এৰ কেইবাৰ যাব একবাৰ যাব বাকি থাকিব 3 3 টো মনে মনে জিৰ আগত বহাই দিলে কিমান হ'ব 0 আগত হিলে 30 হ'ব 30 ত কেইবাৰ যাব হাত 4 বার যাব 4 7 গুণ 28 বাকি থাকিব কিমান 2 এই দুটো মনে মনে যদি আমি কি করি একৰ আগত বহাই দিও 21 21 ত কেইবাৰ যাব হাত 3 বার যাব 3 7 গুণ 21 ঠিক আছে এতিয়া চোৱা হাতেৰে কিমান বার গল 143 এতিয়া এই সংখ্যাটো কি এৰে যাব ইয়াক কি এৰে যাব হৰণ 11 ৰে যাব ঠিক আছে গতিকে 11 ৰে গলে কিমান বার যাব 11 গলে কেইবাৰ যাব একবাৰ যাব একবাৰ গলে 11 গুণ 11 হাত বাকি বেশি কিমান হল ইয়াতে 3 হল এই 3 টো মনে মনে যদি আমি 3 রে বহাই দিও কিমান হ'ব 33 33 তে 11 কেইবাৰ যায় 3 বার যায় তেনেহলে তোমালোকে চোৱা এই 13 টো আমাৰ এটা কি হয় মৌলিক সংখ্যা হয় এতেকে আমি কি লিখিব পাৰো 5005 ইকুয়াল টু আমি কি লিখিব পাৰো 5 into 7 into 11 into কি লিখিব পাৰো 13 ঠিক আছে এতিয়া চোৱা 5 নম্বৰ কিমান আছে 7429 ঠিক আছে ইয়াক 2 এরও না যায় 3 এরও না যায় 5 এরও না যায় 7 এরও না যায় তোমালে করি 11 না যায় 13 এরও না যায় এক যাব কিমান রে 17 এর ঠিক আছে 17 রে কিমান বার যাব 437 টাইম যাব তোমালোকে করি চাবা ঠিক আছে আকৌ 437 তোমালোকে
সাবা করে সাবা 19 এর যাব কয়বার 23 বার যাব ঠিক আছে 17 19 আর 23 এই তিনটা আমার কি হয় মৌলিক সংখ্যা হয় এতে আমি কি লিখব পারো 7 4 2 9 ইকুয়াল টু আমি কি লিখব পারো 17 into 19 into 23 এনেকে আমি কি কৰিব পাৰো যিকোনো সংখ্যা যিকোনো যৌগিক সংখ্যাক আমি কি দেখাব পাৰো মৌলিকৰ কি গুণফল হিচাপে বা মৌলিক উৎপাদকৰ গুণফল হিচাপে কি কৰিব পাৰো প্ৰকাশ কৰিব পাৰো এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্ন আছে আমাৰ তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল ঠিক আছে চোৱা ইয়াতে আমাৰ তিনিটা এজোৰ কৰি তিনিটা সংখ্যা দিয়া আছে হয় না নাই তিনিটা অংক আমাৰ ইয়াতে দিয়া আছে এইটোৰ আমি কি কৰিব লাগে লসাগু আৰু গসাগু বাহিৰ কৰিব লাগে ঠিক আছে প্ৰথমত আমি কি কৰিম এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু বাহিৰ কৰিম তাৰ পিছত আমি প্ৰমাণ কৰি দেখাব লাগে কি লসাগু পূৰণ গসাগু সমান সমান কি হয় সংখ্যা দুটাৰ গুণফল ঠিক আছে এটো এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে সুন্দৰকৈ চাই লবা ঠিক আছে সো এক নম্বৰ প্ৰশ্নটো আমাৰ কি আছে 26 আৰু কিমান আছে 91 আছে না 26 আৰু 91 আছে গতিকে 26 ক যদি আমি কি করব মৌলিক উৎপাদকত লিখো তাহলে 2 এর হরণ করলে একবার যাব 13 বার যাব হয় না নাই আর 91 ক যদি আমি মৌলিক উৎপাদকত হেৰি কৰো কিবার যাব 2 এর 10 হয় 2 এর না যায় তাৰপিছত চোৱা তাৰপিছত চোৱা 91 ক আমি কি কৰিম মৌলিক উৎপাদকত লিখিম হয় নাই তেনেহলে 91 2 এর না যায় 3 এরও না যায় 5 এরও না যায় 7 এর যাব ঠিক আছে 7 এর কয়বার যাব 13 বার ঠিক আছে 7 এর গুণ কিমান হয় 91 হয় ঠিক আছে তেনেহলে আমি কি লিখিব পাৰো 26 এতেকে আমি লিখিব পাৰো 26 ইকুয়াল টু কি লিখিব পাৰো 2 into 13 লিখিব পাৰো আৰু 91 ইকুয়াল টু কি লিখিব পাৰো 7 into 13 ঠিক আছে বাস হৈ গল তেনেহলে আমি প্ৰথমত কি কৰিব লাগে এতিয়া লসাগু তাৰপিছত গসাগু ঠিক আছে আমি লিখিম এতেকে লসাগু ঠিক আছে এতেকে লসাগু সো কোন দুটা সংখ্যাৰ লসাগু আমাৰ 26 আৰু 91 ঠিক আছে 26 আৰু 91 ৰ আমি কি বাহিৰ কৰিম লসাগু বাহিৰ কৰিম লসাগু তোমালোকে মনত ৰাখিবা প্ৰতিটো সংখ্যাই লব লাগে যেটো সংখ্যা আটাইতকৈ বেছি বাৰ আছে আমি একে সংখ্যা যদি দুবাৰ থাকে যেটো বেছি বাৰ থাকে হেতুহে লব লাগে তেনেহলে চোৱা ইয়াতে 2 আছে 2 কেইবাৰ আছে এবাৰ আছে আমি 2 সংখ্যাটো এবাৰ লম ইয়াতে কি আছে 7 আছে 7 টো আমি লম ঠিক আছে সো 13 এইটোতো আছে ঠিক আছে একবাৰ আছে গতিকে 13 আমি কি লম এবাৰ 13 লম ঠিক আছে গতিকে এটা আমাৰ পূৰণ কৰিলে কিমান হ'ব 2 7 গুণ 14 14 13 গুণ কিমান হ'ব 182 তোমালোকে পূৰণ কৰি চাবা কিমান হ'ব 182 আৰু আমাৰ কি বাহিৰ কৰিব লাগে আৰু গসাগু তেনেহলে লিখিম আৰু গসাগু কিমান হ'ব 26 আৰু 91 ৰ ঠিক আছে গসাগু কি হয় যি দুটা সংখ্যা দুটাতে তোমাৰ কি থাকে সাধাৰণ অৰ্থাৎ কমন থাকে হয় না ইয়াতে কি কমন আছে উৎপাদক আমি যদি চাও 26 তো 13 আছে 91 তো কিমান আছে 13 আছে গতিকে আমি দুটা 13 মিলি কি লম এটা 13 লম তেনেহলে আমাৰ গসাগু কিমান হ'ব 13 আৰু লসাগু কিমান হ'ব 182 এতিয়া আমি কি কৰিম সত্যাপন কৰিম ঠিক আছে লসাগু পূৰণ গসাগু সমান সমান কি হয় সংখ্যা দুটাৰ পূৰণফল ঠিক আছে তেনেহলে চোৱা এতিয়া আমি কি কৰিম সত্যাপন হয় না নাই তেনেহলে আমি লিখিম সত্যাপন তেনেহলে আমি কি লিখিম প্ৰথমত লসাগু ঠিক আছে লসাগু ঠিক আছে পূৰণ গসাগু ঠিক আছে তেনেহলে লসাগু আমাৰ কিমান আছিল 182 আৰু পূৰণ গসাগু আমাৰ কিমান আছিল 13 ঠিক আছে 182 আৰু 13 পূৰণ কৰিলে আমাৰ কিমান হ'ব 2366 হৈ যাব ঠিক আছে তোমালোকে পূৰণ কৰি চাবা আৰু আমাৰ কি হ'ব আৰু লিখিম আৰু সংখ্যা দুটাৰ গুণফল ঠিক আছে সংখ্যা দুটাৰ গুণফল ঠিক আছে কিমান আছে আমি চাম সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আমাৰ কিমান আছে 26 আৰু 91 ঠিক আছে
পূরণ করে দিয়া 26 আৰু কিমান আছে 91 পূরণ কৰিলে আমাৰ কি হ'ব এটো আমাৰ কি হ'ব 2366 ঠিক আছে এতিয়া আমি কি পালো এতিয়া পালো যে লসাগু আৰু গসাগু পূরণ কৰিলে যিমান হয় সংখ্যা দুটা পূরণ কৰিলে কি হয় হিমানেই হয় তেনেহলে আমি কি পালো এতেকে আমি কি ক'ব পাৰো এতেকে আমি ক'ব পাৰো লসাগু পূরণ গসাগু হয় না নাই লসাগু পূরণ গসাগু সমান সমান কি হ'ব আমাৰ সংখ্যা দুটাৰ আমাৰ কি হ'ব গুণফল ঠিক আছে তেনেহলে আমি কি পালো লসাগু পূরণ গসাগু যিমান হয় সংখ্যা দুটা পূরণ কৰিলে কি হয় সিমানেই হয় পাঁচ আমি প্রমাণ কৰি দিলো ইয়াত প্রমাণ কৰিব দিছিল না নাই এটো চোৱা লসাগু পূরণ গসাগু হয় না নাই লসাগু পূরণ গসাগু সমান সমান কি সংখ্যা দুটাৰ পূৰণফল লসাগু আৰু গসাগুৰ পূৰণফল যিমান হ'ব সংখ্যা দুটাৰ পূৰণফল কি হ'ব সিমানেই হ'ব যদি তোমালোকৰ কি নহয় তোমালোকে যেতিয়া কৰিবা এই সংখ্যা দুটা যদি একেই নহয় ঠিক আছে তেনেহলে ভাবিবা তোমালোকৰ কৰবাত নহয় কৰবাত কি হৈছে ভুল হৈছে নহলে লসাগু আৰু গসাগু লোৱাত ভুল হৈছে নহলে উৎপাদকত ভুল হৈছে নহলে তোমালোকৰ কি হৈছে পূৰণ হৰণত ভুল হৈছে এই সংখ্যা দুটা লসাগু আৰু গসাগুৰ পূৰণফল আৰু সংখ্যা দুটাৰ পূৰণফল সদায় কি হ'ব সেম হ'ব ঠিক আছে এই একেই টাইপত আমি কি কৰিম বাকি কেইটা কৰিম এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো আমাৰ কিমান আছে 510 আৰু কিমান আছে 92 গতিকে 510 ঠিক আছে ইয়াক আমি মৌলিক উৎপাদকত প্ৰথমত ভাঙিলাম ঠিক আছে 2 এর কেইবাৰ যাব 2 বাৰ তাৰ পিছত এক বাকি থাকিব 11 ত কেইবাৰ যাব 5 বাৰ তাৰ পিছত আৰু 10 ত কেইবাৰ যাব 5 বাৰ ঠিক আছে আকৌ এতে 5 আছে 5 এর যাব কেইবাৰ যাব 5 বাৰ যাব আৰু 5 5ত একবাৰ যাব ঠিক আছে 51 5 আৰু 1 যোগ কৰিলে 6 হয় 3 এর যাব কেইবাৰ যাব একবাৰ যাব আৰু 21ত যাব 7 বাৰ ঠিক আছে তেনেহলে 17 এটা আমাৰ কি হয় মৌলিক সংখ্যা হয় ইয়াৰো না যায় ঠিক আছে তাৰ পিছত 6 আমাৰ কিমান আছে 92 ঠিক আছে 92 2 এর যাব প্ৰথমত যাব 4 বাৰ তাৰ পিছত কেইবাৰ যাব 6 বাৰ আকৌ 2 এর দিয়া কেইবাৰ যাব 2 বাৰ 3 বাৰ আকৌ অসত 2 বাৰ 3 বাৰ তো 23 টো আমাৰ এটা কি হয় মৌলিক সংখ্যা হয় গতিকে আৰু ইয়াক হৰণ দিব নোৱাৰি ঠিক আছে এতেকে আমি কি কৰিম এতেকে 510 সমান সমান আমি কি কৰিব পাৰো কি লিখিব পাৰো 2 into 5 into 3 into কি লিখিব পাৰো 17 ঠিক আছে আৰু চোৱা 92 ইকুৱেল টু আমি কি লিখিব পাৰো 2 কেইটা পাইছো দুটা গতিকে 2 স্কয়াৰ ইনটু আৰু কিমান পাইছো 23 ঠিক আছে এতিয়া আমি কি কৰিব পাৰো এতেকে আমাৰ কি হ'ব এতেকে লসাগু কিমান হ'ব লসাগু ঠিক আছে কাৰ 510 আৰু 92 হ্যাঁ নাই ইয়াৰ লসাগু আমাৰ কিমান হ'ব তেনেহলে আমি কি কৰিম স্যার 2 এইবাৰ আমাৰ কি হ'ব চাই লোৱা 2 ইয়াতো আছে 2 বেছিবাৰ ক'ত আছে এই 2 স্কয়াৰ এইটো বেছিবাৰ আছে গতিকে একেই সংখ্যা যদি দুটাতে থাকে বেছিবাৰ যেটো থাকে আমি হেতুহে লব লাগে তাৰ পিছত চোৱা আৰু কি আছে লসাগুত প্ৰতিটো সংখ্যাই লম আৰু মিল আছে নেকি নাই আৰু বাকি থাকিলে আমাৰ কি সংখ্যা পূৰণ দিম ইয়াতে 3 থাকিল আৰু কি আছে 5 আছে তাৰ পিছত ইয়াৰ পিছত কিমান আছে 17 আছে আৰু কিমান আছে 23 আছে এই সকলো কেইটা যদি আমি কি কৰো পূৰণ কৰি দিও এই সকলো কেইটা পূৰণ কৰিলে আমাৰ কি হ'ব 23460 ঠিক আছে তোমালোকে পূৰণ কৰি চাবা 23460 ঠিক আছে তাৰ পিছত চোৱা আৰু আমি কি বাহিৰ কৰিম লসাগু বাহিৰ কৰিম আৰু লসাগু বাহিৰ কৰি চোৱা আমি কি বাহিৰ কৰিম গসাগু তেনেহলে আমাৰ কি হ'ব গসাগু কাৰ 510 আৰু কিমান 92 ঠিক আছে গসাগু কিমান হ'ব তেনেহলে চোৱা এটোতো 2 আছে এটোতো 2 আছে বাকি এইটা তো আমাৰ নহবই কমন নাই হয় না নাই মিল নাই গতিকে আমি লব নোৱাৰো এটোতো 2 আছে এটো গসাগুৰ ক্ষেত্ৰত মিল থকা যেটো কম বাৰ আছে হয় না নাই কম যেটো আছে হেতু আমি লম ইয়াতে কম কি আছে কেৱল 2 আছে একবাৰ আছে গতিকে আমাৰ গসাগু কিমান হ'ব 2 হ'ব ঠিক আছে এতিয়া আমি কি কৰিম সত্যাপন কৰিম ঠিক আছে চাই লোৱা সত্যাপন গতিকে এতিয়া আমি কৰিম সত্যাপনত কি হয় লসাগু পূৰণ কি হয় গসাগু হয় না নাই লসাগু পূৰণ গসাগু তেনে লসাগু আমাৰ কিমান আছে
2 3 4 6 0 পূরণ গখাও আমার কিমান আছে গখাও আছে কিমান 2 পূরণ করে দিলে আমার 4 6 9 2 0 হয়ে যাব ঠিক আছে তোমালকে পূরণ করি চাবা আৰু আমি কি কৰিম আৰু সংখ্যা দুটাৰ গুণফল আৰু সংখ্যা দুটাৰ গুণফল হয় না নাই সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আমি কি কৰি দিম গুণ কৰি দিম পূরণ কৰি দিম ঠিক আছে সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা আমাৰ কি আছে 510 আৰু কিমান আছে 92 তেনেহলে গুণ কৰি দিয়া পূরণ কৰিলে আমাৰ কি হ'ব 46920 ঠিক আছে তেনেহলে তোমালোকে চোৱা লসাগু আৰু গসাগু পূরণ কৰি যিমান হল সংখ্যা দুটাৰ গুণফল তোমাৰ কিমান হল কিমানেই হল এতেকে আমি কি কৰিম এতেকে কি লিখিব পাৰো এতেকে লিখিব পাৰো লসাগু পূরণ গসাগু লসাগু পূরণ গসাগু সমান সমান কি হ'ব সংখ্যা দুটাৰ গুণফল ঠিক আছে লসাগু পূরণ গসাগু সমান সমান কি হ'ব সংখ্যা দুটাৰ গুণফল আমাৰ এইটো কি কৰা হৈ গল সত্যাপন কৰা হৈ গল কিমান আছে 336 হয় না নাই 336 ইয়াক আমি মৌলিক উৎপাদকত ভাঙি প্ৰথমত 6 আছে 2 এৰে যাব একবাৰ তাৰ পিছত 6 বাৰ তাৰ পিছত কেইবাৰ যাব 8 বাৰ ঠিক আছে আকৌ 2 এৰে দিম কেইবাৰ যাব 8 বাৰ তাৰ পিছত কেইবাৰ যাব 4 বাৰ ঠিক আছে আকৌ 2 এৰে দিম কেইবাৰ যাব 4 বাৰ 2 বাৰ আকৌ 2 এৰে দিও কেইবাৰ যাব 2 বাৰ তাৰ পিছত একবাৰ হয় না নাই যোগ কৰিলে 3 হয় কি এৰে যাব 3 এৰে যাব 7 বাৰ ঠিক আছে তাৰ পিছত আমাৰ কিমান আছে আমাৰ 54 তেনেহলে 54ক আমি 2 এৰে দিলে কেইবাৰ যাব 2 বাৰ আৰু 8 বাৰ ঠিক আছে আকৌ যোগ কৰিলে 9 হয় 9 3 এৰে যায় মানে কি 27 আকৌ 3 এৰে যাব 3 9 গুণ কিমান হয় 27 ঠিক আছে 9 আকৌ 3 এৰে যায় কেইবাৰ 3 বাৰ বাস এতেকে আমাৰ কি হ'ব এতেকে লসাগু হয় না নাই এতেকে আমাৰ লসাগু কিমান হ'ব কি হল 336 আৰু কিমান আছে 54 ইয়াৰ লসাগু আমাৰ কিমান হ'ব চোৱা তেনেহলে এতেকে আমি কি লিখিব পাৰো এতেকে 336 ইকুয়াল টু আমি কি লিখিব পাৰো দুই কেইটা পাইছো এটা দুটা তিনটা চাৰিটা ঠিক আছে 2 টু দি পাওয়ার কি লিখিব পাৰো 4 ঠিক আছে ইনটু বাকি থাকিল কি 3 আৰু আমাৰ কি থাকিল বাকি 7 আৰু আমাৰ কিমান আছে 54 তেনেহলে আমি দুই কেইটা পাইছো এটা পাইছো লিখিম ইয়াতে তিনি কেইটা আছে তিনিটা তেনেহলে কি হ'ব 3 কিউব ঠিক আছে এতেকে আমাৰ লসাগু কিমান হ'ব এতেকে লসাগু ঠিক আছে লসাগু কার 336 আৰু 54 ঠিক আছে লসাগু কিমান হ'ব ইয়াতেও 2 আছে ইয়াতেও 2 আছে আটাইতকৈ বেছিবাৰ 2 কোনটোত আছে আটাইতকৈ বেছিবাৰ 2 আছে সয় দুটাতেই 2 আছে 2 বেছিবাৰ ক'ত আছে এটুত আছে 2 টু দি পাওয়ার 4 গতিকে আমি হেতুৱে লম লসাগু একে সংখ্যা দুবাৰ থাকিলে যদি বেছিবাৰ থাকে হেতুৱে লব লাগে 2 টু দি পাওয়ার 4 ঠিক আছে ইনটু ইয়াতেও 3 আছে ইয়াতেও 3 আছে বেছিবাৰ ক'ত আছে ইয়াতে 3 কিউব এটু লম আৰু বাকি এটা সংখ্যা থাকিল কি 7 ঠিক আছে এটা আমাৰ পূরণ কৰি দিবা 2 টু দি পাওয়ার 4 মানে কি 2 কেইটা পূরণ 4টা 2 কেইটা পূরণ 4টা আকৌ 3 কিউব মানে কি 3 কেইটা পূরণ 3টা ঠিক আছে বাস এই সকলো কেইটা যদি আমি পূরণ কৰি দিও আৰু লগতে কিমান আছে 7 পূরণ কৰি দিলে আমাৰ কিমান হ'ব 3024 তোমালোকে পূরণ কৰি চাবা ঠিক আছে আৰু গসাগু আৰু সোয়া গসাগু কাৰ 306 আৰু 54 ইয়াৰ গসাগু কিমান হ'ব সোয়া এটু তো 2 আছে এটুতেও 2 আছে দুটাতে উৎপাদক কি আছে 2 আছে কম বার 2 কত আছে এটুত আছে গতিকে আমাৰ এটা 2 আহিব ঠিক আছে এটু তো 3 আছে এটু তো 3 আছে কম বার 3 কত আছে এটুত আছে গসাগুত কম 2 হে লব লাগে ঠিক আছে গতিকে 2 3 গুণ কিমান হ'ব 6 গতিকে আমাৰ লসাগু 3024 আৰু গসাগু কিমান হল 6 হল এতিয়া আমি সত্যাপন কৰিম ঠিক আছে লসাগু পূরণ গসাগু ঠিক আছে এনা লসাগু আমাৰ কিমান আছে 3024 আছে হয় না না এখানে আমাৰ কি আছে লসাগু আৰু পূরণ গসাগু গসাগু কিমান আছে
6 আছে এটা আমার পূরণ করে দিলে কিমান হ'ব 18144 হ'ব ঠিক আছে তোমালোকে এই দুটা সংখ্যা পূরণ করে দি চাবা আৰু সংখ্যা দুটাৰ গুণফল আমি পূরণ করে দিম 336 আৰু 54 এই দুটা পূরণ করে দিলে আমার কিমান হ'ব 18144 তোমালোকে পূরণ করে দি চাবা এতিয়া চোৱা লসাগু আৰু গসাগুৰ পূৰণফল যিমান হল সংখ্যা দুটাৰ পূৰণফল সিমান হল বাস এতিয়া আমাৰ কি হৈ গল সত্যাপন কৰা হৈ গল এতিয়া আমি কি কৰিব পাৰো লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ পূৰণফল আমাৰ সত্যাপন কৰা হৈ গল